ৰিলেশ্যনশ্বিপত যেতিয়া ভাত মেলে সেইটো সময়তে আচলতে ৱৰ্কআউট নকৰিলে এই দূৰত্ববোৰ বাঢ়ি যায় এতিয়া কিহৰ কাৰণে প্ৰব্লেমছ বা কিহৰ কাৰণে ডিষ্টেঞ্চ আহিছে সেইটো দুইটাই ডিছকাছ কৰিলেহে হ'ব এজনে এইটোৱে ভাবি থাকে যে কি হ'ল কিয় মোৰ পৰা আঁতৰি গৈছে কিয় মোক নুবুজা হ'ল আৰু আনজনে কিন্তু উত্তৰটো নিদিয়ে চ' হুএভাৰ ইজ ইন লাভ হুএভাৰ ইজ ইন এ ৰিলেশ্যনশ্বিপ যদি আপোনাৰ ৰিলেশ্যনশ্বিপতো এনেকুৱা হৈছে য'ত আপোনাৰ হয়তো কিবা এটা ভাল নলগা হৈছে বা আপুনি বিচৰা মতে আপুনি পোৱা নাই সেই কথাষাৰ আপুনি আপোনাৰ পাৰ্টনাৰক জনাওক কাৰণ আপোনাৰ পাৰ্টনাৰক ক্লুলেছ কৰি যদি আপুনি আগুৱাই গৈ থাকে সেই মানুহজন কিন্তু আগুৱাই যাব নোৱাৰে আপোনাৰ পাৰ্টনাৰ সেই একে ঠাইতে ৰৈ থাকিব কাৰণ তেওঁতো ক্লুলেছ ন কি হৈছে চ' প্লিজ যদি আপোনাৰ ৰিলেশ্যনশ্বিপতো কিবা প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো আপুনি আপোনাৰ পাৰ্টনাৰক জনাওক কাৰণ তেওঁৰ জনাৰ অধিকাৰ আছে তেওঁ জানিলেহে হয়তো ৱৰ্কআউট কৰিব পাৰিব আৰু যদি আপুনি ৱৰ্কআউট কৰিবলৈ বিচৰাই নাই তেতিয়াও সেইটো ডাইৰেক্টলি কৈ দিয়ক যে মই আৰু থাকিব নিবিচাৰোঁ মই আৰু তোমাৰ লগত নাথাকোঁ বাট এনেকৈ ফৰ ন' ৰিজন তেওঁক দুমোজাত থৈ আপুনি নিজে লাইফটো মুভ অন কৰিলে সেই মানুহজন কেনেকৈ আগুৱাব কওকচোন চ' প্লিজ থিংক এবাউট ইয়ৰ পাৰ্টনাৰ এজ ৱেল